হেল্ল' বন্ধুসকল, ইয়াত দেখিছে হাতীকেও দেখুৱাইছোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি হাতী খেল, খৰাৰ খেল চাবলৈ গৈ আছোঁ। ক'ত হৈ আছে ভিডিঅ'টো চাই থাকিব শেষলৈ। হৰি উৎসৱলৈ যাম। হৰি উৎসৱত হাতী খেল, ঘোঁৰা দৌৰ খেল আৰু বহুত কিবা কিবি চাম। সেয়ে আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া হাতী দুয়োটাক মালা আৰু ফুট দিবলৈ সাজু হৈছে। এয়া চোৱা, মালা আৰু ফুট দিবলৈ সাজু। এয়া ফুট দিলেহি, ফুট দিছি। এইবাৰ আৰু মালা পিন্ধাব। এই মালা দিবৰ পৰা সাজু। এতিয়া যাবলৈ সাজু হৰি উৎসৱলৈ। এয়া চোৱা, যাবলৈ সাজু হ'ল এতিয়া। এয়া ওলালেহি, যাবলৈ ওলাল। আগে আগে হাতী দুটা, পিছে পিছে গোসাঁই গৈ আছে পিছে পিছে। হৰি উৎসৱলৈ গৈ দেখাম কেনেকৈ হাতী খেল, ঘোঁৰা খেল প্ৰতিযোগিতা হয়। এয়া গোসাঁই, আগে আগে হাতী, পিছে পিছে গোসাঁই আৰু ভক্তগণসকল। মই গৈ আছোঁ, অকণমান পিছত 15 মিনিট 20 মিনিট মান পাছত গৈ আছোঁ। ৰাস্তাত তামান ভিৰ হ'ব। এই লাহে লাহে যাম। বন্ধুসকল, এয়া হাতী দৌৰ, ঘোঁৰা দৌৰ খেল চাবলৈ সাজু। বহুত মানুহ, এই পথাৰত মানুহ, এইফালে ৰাস্তাৰ কাষে কাষে মানুহ। এয়া চোৱা মানুহ। মই গৈ আছোঁ, কিমান ওচৰৰ পৰা দেখাব পাৰোঁ চেষ্টা কৰিম। এয়া ঘোঁৰা প্ৰতিযোগিতাত যাবৰ কাৰণে সাজু হৈছে। এয়া চাই থাকক ভিডিঅ'। মই বৰ্তমান গৈ আছোঁ। এয়া চোৱা, ৰানিং। মই এতিয়া পথাৰত নামিলোঁ ওচৰৰ পৰা খেল চাম বুলি। এয়া চোৱা মানুহ, ৰাস্তাত তামান ভিৰ মানুহ। মই পথাৰৰ পৰা চাম বুলি আহিলোঁ। বৰ্তমান খৰা খেল আৰম্ভ কৰিলে। বহুত দূৰৰ পৰা দিছে, এই মোবাইলটো কভাৰ কৰিব নোৱাৰে। এয়া দৌৰি আছে, এয়া আগত দৌৰি আছে। এইটো খৰাই প্ৰথম পাব। পালেহি প্ৰথম, ছেকেণ্ড এইটো। খৰা চোৱাইটো খৰাবলৈ দৌৰিবই নোৱাৰিলে, লাহে লাহে খোজকাঢ়ি আহি আছে। এয়া চোৱা, ঘোঁৰা দৌৰ শেষ হোৱাৰ পাছতেই হাতী দৌৰ খেলৰ আৰম্ভ কৰিলে। এতিয়া বৰ্তমান দৌৰি আছে হাতী, আহি আছে, দৌৰি আছে। বহুত দূৰৰ পৰা দিছে, মোবাইলটো কভাৰ কৰিব নোৱাৰে। অলপমান কভাৰ কৰিছে, ওচৰলৈ আহি আছে যে। দৌৰি আছে বৰ্তমান। এই দুটাল হাতী প্ৰথম হ'ব। দুটাল হাতীতে প্ৰথম পাব আৰু এইটো ছেকেণ্ড হ'ব।
দঁতাল হাতীয়ে প্ৰথম, ছেকেণ্ড, ফাৰ্ষ্ট দুটাই হ'ব বুলি শুনা পাইছোঁ। প্ৰথম আৰু ছেকেণ্ড, ফাৰ্ষ্ট ছেকেণ্ড। ইয়াৰ দঁতাল হাতীটোৱে ফাৰ্ষ্ট পালে, ইয়াৰ পাছত ছেকেণ্ড। দঁতাল হাতীটোৱে প্ৰথম পালে, এইটো পিছত যোৱাটো ছেকেণ্ড। দঁতাল হাতীটো প্ৰথম, এইটো ডাঙৰ দঁতাল হাতীটোৱে প্ৰথম পুৰস্কাৰ পালে। পুৰস্কাৰ লোৱাহে কথা আৰু কি ডাঙৰ হাতী। ইয়াৰ পিছত আছে 4টা হাতী। এইফালে আৰু মানুহৰ ভিৰ। বন্ধকলীয়া হোলী উৎসৱ। এয়া চা মানুহ, এইফালে নৃত্য গীত কৰি আছে। যাম ওচৰলৈ, দেখাম কি নাচি আছে, কি নৃত্য নাচি আছে দেখাম। এয়া মানুহ, চাৰিওফালে সেউজীয়া গছ-গছনি, তাৰ মাজত ডাঙৰ খেলপথাৰ এখন, আদিবাসী হোলী উৎসৱ। মই ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম, যাওঁ ওচৰলৈ দেখাম। এয়া বগীজাৰে নৃত্য প্ৰদৰ্শন কৰি আছে, বগীজাৰে নৃত্য বুলি কয়। এইফালে চাৰিওফালে ঘূৰি ঘূৰি এনেকৈ নাচি আছে আৰু কাষে কাষে গাঁৱৰ মুখীয়াসকল বহি আছে, বগীজাৰে নৃত্য প্ৰদৰ্শন চাই আছে।